হে গাইজ নমস্কাৰ, সনি ব্লগছ 24 আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই মানে ভাবিছোঁ বহুদিন ব্লগ দিয়া নাই, সেইটো কাৰণে ভাবিলোঁ অকণমান আজি ব্লগ এটা কৰি দিওঁ আৰু আপোনালোককো দেখুওৱা ক'ত ক'ত যাওঁ বাৰু। আৰু মোৰ মানে কি দাড়ি চুলিবিলাক অকণমান বেয়া দেখা হৈছে, সেইটো কাৰণে দাড়ি চুলিবিলাক ধুনীয়াকৈ কাটি আহিম এতিয়া। আৰু মই নতুন গাড়ী এখন লৈছোঁ, আপোনালোকে গমেই পাইছে। এইখন গাড়ী স্কুটি ল'লোঁ আৰু আগৰখনতো আছে পালচাৰখন। বাৰু বহুত বেছি দূৰত মানে যাব লগা হ'লে পালচাৰখন লৈ যাওঁ। আৰু এতিয়া যিহেতু ওচৰত যাব লগা হ'লে এইখন লৈ যাওঁ, স্কুটিখন বেছি কিলোমিটাৰ চলা নাই, বৰ্তমান চলিছে আপোনাৰ 106 কিলোমিটাৰ চলিছে। আৰু এতিয়া আমাৰ ইয়াতে মানে আপোনাৰ CM আহিব আৰু CMক এতিয়া চাব যাম। পিডিয়াত আহিব, অকণমান ধুনীয়াকৈ দাড়ি চুলিখিনি কাটি লওঁ ধুনীয়াকৈ। আৰু মই যিহেতু ৰাতিপুৱা মৰ্ণিং উঠি গাটো ধুই লওঁ, গাটো ধুই কিনে আহিছোঁ, তথাপিও দাড়ি কাটিলে লেতেৰা নহয় বাৰু। তাত ধুনীয়াকৈ মুখ চুখ ধুই আহিম। আৰু এতিয়া বলক ক'ত ক'ত যাওঁ বাৰু। আৰু এতিয়া স্কুটিখন ষ্টাৰ্ট দি গৈ আছোঁ। আৰু ফাৰ্ষ্ট যাম মই দাড়ি কাটিব, দাড়ি কাটি কিনে CMক চাব গৈ আছোঁ। আৰু এইটো হৈছে আপোনাৰ ৰাস্তা ব্লক দিয়া। আৰু মানে মিটিং আছে যিহেতু CM আহিব, আৰু এইবিলাক বাছ মানে গৈ আছে আৰু বহুত বাছ গ'ল, মানে মই মোবাইলটো ওলোৱা নাছিলোঁ, সেইটো কাৰণে আৰু বাছ আহি আছে আগৰ ফালে। আপোনালোকে চাওকচোন, যিহেতু CM আহিব, ইয়াতে মানুহবিলাকক থৈ আহিলে আৰু ইয়াতে পাৰ্কিং কৰিব পথাৰত ক'ৰবাত, ধুনীয়াকৈ পাৰ্কিং কৰিব। এতিয়া মই চুলি দাড়ি কাটি আহি তাত সোমাম আৰু CM তাতে তাত মই ওচৰতে যাম, আহোঁতে মানে তাত সোমাম। আৰু CM আহিব ইয়াতে, আপোনাৰ ইয়াতে পেণ্ডেল, আৰু এইবিলাক দেখিছে আপোনালোকে। মই এতিয়া চুলি কাটিব যাম। আৰু এতিয়া ফাইনেলি আহি পালোঁ দাড়ি চুলি কাটিব দাদা। এতিয়া বঢ়িয়াকৈ কাটি ল'ম, ঠিক আছে। এইটো বনাই দিব দাদা, এনেকৈ ফেচ কাট বনাই দিব, এইখিনি ঘূৰাই দিব বাছ, ঠিক আছে। আপোনালোকে চাই থাকক কেনেকৈ কাটে বাৰু দাদা। আৰু এজন দাদা আছিলে, এইজনে দাদা এবাৰ চিনিয়ে পায় ধুনীয়াকৈ। আৰু এইটো দাদা মানে বেলেগ, আজি নতুন ন দাদা, মোক নতুন আজি। আৰু ইয়াতে কাটি মানে ভাল লাগে। মই কমাৰ গাঁৱৰ পৰা আহিছোঁ, দাদা চাগে গম পোৱা নাই ন? কমাৰ গাঁৱৰ পৰা আহিছোঁ, কমাৰ গাঁৱৰ পৰা মই ইয়াতে কাটো চুলি দাড়ি, সেইটো কাৰণে দাদাই গমেই পায় আৰু ফাইনেলি ধুনীয়াকৈ মানে চুলি দাড়ি কাটি লোৱা হৈ গ'ল। দাড়ি বাৰু চুলি কটা নাই, দাড়িয়ে কাটিছোঁ ধুনীয়াকৈ। ভাল লাগে দাদা। দাদা এবাৰ ভিডিঅ'টো আজি চাব ন দাদা? চাবনে? ঠিক আছে। দাদা বাৰু মোৰ ভিডিঅ' দেখা নাই, আৰু সেইটো দাদা চাই থাকে বাৰু। দাদা কাটি ধুনীয়াকৈ উঠাই দিলোঁ। আৰু এইটো মানে দুটা চেনেল আছে, এটা চেনেল ডাঙৰ ভিডিঅ' দিওঁ, নামৰ ভিডিঅ' দিয়া চেনেলটো কিবা অলপ পাওঁ, আৰু এইটো চেনেল মানে নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। যোৱাকালি মনিটাইজ এপ্লাই কৰিছোঁহে, তাৰপৰা এসপ্তাহ টাইম লোৱাটো, এসপ্তাহৰ পিছতহে কি ৰিজাল্ট আহে, তাৰে পিছতহে মাহে পাম আৰু কিবা ঠিক আছে। CM গুচি গ'ল আৰু মানুহ চাওক ইফালে কিমান মানুহ। মই আছোঁ বাৰু দোকানখনৰ ভিতৰৰ পৰা কৰিছোঁ। আৰু মানে কি মই যাব নোৱাৰিলোঁ চাবৰ কাৰণে, মই সেইটো কাৰণে দেখুওৱা নাই আপোনালোকক। মই মানে বেলেগ এটা জেগাত গৈছিলোঁ, সেইটো কাৰণে দেখুওৱা নহ'ল। সন্ধিয়াৰ দৃশ্যটো চাওক এতিয়া, এইটো সন্ধিয়াৰ দৃশ্য। সন্ধিয়াৰ আপোনাৰ গোটেই যোৱাৰ পিছত এফালে দিগন্ত কলিতা ছাৰ আছে, দিগন্ত কলিতা ছাৰ যাব আৰু এতিয়া এইটো অকণমান দেখোঁ।